নমস্কাৰ পোনপ্ৰথমে সকলো বন্ধু বান্ধৱীকে আমাৰ এই অসমীয়া শিক্ষামূলক ইউটিউব চেনেল বিএন ইডুকেলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম উত্তৰ পূব ভাৰতৰ কেইটামান অতি গুৰুত্বপূৰ্ণ জিকে অৰ্থাৎ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আৰু যিবিলাক প্ৰশ্ন উত্তৰ পূৰ্বৰ বিভিন্ন কম্পাৰেটিভ এক্সামত অহা দেখা যায়। গতিকে আগন্তুক অসমৰ বিভিন্ন এক্সামত এই প্ৰশ্নসমূহ অহাৰ খুবেই সম্ভাৱনা আছে। গতিকে আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। গতিকে আহক অকণো সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল, ইয়াত 4টা অপশ্যন দিয়া আছে: অসম, নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, অৰুণাচল প্ৰদেশ। অৰ্থাৎ ভৌগোলিকভাৱে অৰুণাচল প্ৰদেশ ৰাজ্যখন উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে মানাস, কাজিৰঙা, নামদফা আৰু কৰবেট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, নামদফা ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন হ'ল, ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, অসম। অৰ্থাৎ উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা ঘনত্ব থকা ৰাজ্যখন হৈছে অসম। আৰু যদি প্ৰশ্নটো আহে কম জনসংখ্যা ঘনত্ব থকা ৰাজ্যখন, তেতিয়া হ'ব অৰুণাচল প্ৰদেশ। অৰ্থাৎ অৰুণাচল প্ৰদেশত জনসংখ্যা ঘনত্ব আটাইতকৈ কম। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোনখন ৰাজ্যক জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসম। অৰ্থাৎ উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি অসম ৰাজ্যখনক জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যনবোৰ দিয়া আছে গুৱাহাটী, ইটানগৰ, শ্বিলং আৰু কহিমা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, শ্বিলং। অৰ্থাৎ উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল মিজোৰাম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1988 চন, 1987, 1967 আৰু 1962। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, 1987 চনত মিজোৰাম ৰাজ্য গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হৰ্ণবিল কোনখন ৰাজ্যৰ জাতীয় উৎসৱ? ইয়াৰ উত্তৰটো আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, নাগালেণ্ড। অৰ্থাৎ হৰ্ণবিল নাগালেণ্ড ৰাজ্যৰ জাতীয় উৎসৱ। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যক সূৰ্যোদয়ৰ ভূমি বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, অৰুণাচল প্ৰদেশক সূৰ্যোদয়ৰ ভূমি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন 4টা দিয়া আছে: ইটানগৰ, শ্বিলং, কহিমা আৰু গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ, গুৱাহাটী। অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূবৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? ইয়াত অপশ্যন 4টা দিয়া আছে: অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, অৰুণাচল প্ৰদেশ। অৰ্থাৎ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। নেক্সট কুৱেশ্যনটো হ'ল মেঘালয় ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, 1972 চনত মেঘালয় ৰাজ্য গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যক স্কটলেণ্ড অৱ ইষ্ট নামে জনা যায়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে গুৱাহাটী, শ্বিলং, ইটানগৰ আৰু আইজল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, শ্বিলং। অৰ্থাৎ মেঘালয়ৰ শ্বিলঙক স্কটলেণ্ড অৱ ইষ্ট নামে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ৰাজ্যক সাতভনী ৰাজ্যৰ অন্তৰ্গত নহয়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে অসম, অৰুণাচল প্ৰদেশ, ছিকিম আৰু ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, ছিকিম। অৰ্থাৎ ছিকিম ৰাজ্যখন সাতভনী ৰাজ্যৰ অন্তৰ্গত নহয়। নেক্সট কুৱেশ্যনটো হৈছে জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে মৰিগাঁও, যোৰহাট, তেজপুৰ আৰু ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, মৰিগাঁও। অৰ্থাৎ অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, 1901 চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। আৰু এই তেল শোধনাগাৰটো
এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 7খন। অৰ্থাৎ বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেই 7খন ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এইকেইখন ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখি থ'ব আৰু কোনখন জিলাত আছে সেইটো আপোনালোকে মনত ৰাখি থৈ দিয়াটো অতি দৰকাৰ। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনখন জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে? ইয়াত 4টা অপশ্যন দিয়া আছে: যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ ডিব্ৰুগড়। অৰ্থাৎ ডিব্ৰুগড় জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে। নেক্সট কুৱেশ্যনটো হ'ল কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে: 1901 চনত, 1902 চনত, 1900 চনত আৰু 1908 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল গুৱাহাটী উচ্চতম ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1948 চনত গুৱাহাটী উচ্চতম ন্যায়ালয়খন স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, কমেণ্ট কৰক আৰু যদি চেনেলটো প্ৰথম তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক।